অ' খুৰা আছেনে? খুৰা এই খুৰা পৰা পইচাটো বেছিকৈ ল'ব লাগিব দেই। কোননো? অঁ খুৰা মই ঘুটু। বোপাই কচোন কি কামত আহিলি? এই খুৰা বিহু আহিল নহয়, তাৰে অকণ যোজা চলাই আছোঁ আৰু। ভাল কৰিছ। পিছে আয়োজন কেনেকুৱা? আয়োজন এইবাৰ মানে খুৰা আমাৰ এই অঞ্চলত যি ঘৰ মানুহ আছে প্ৰতি ঘৰৰ পৰা 501 টকাকৈ তুলিম বুলি ভাবিছোঁ। আৰু আপুনিতো আৰু আমাৰ এখন গাঁৱৰ আটাইতকৈ চহকী, গতিকে সহায় পাম বুলি আশা থাকিল আৰু তাতে আকৌ এইবাৰ আমাৰ বিহুখন 7 দিনীয়া কাৰ্যসূচীৰে পূৰা ধুমধামেৰে পাতিম বুলি ভাবিছোঁ। এবাৰ খুৰা তামাম জমিব বুজিছে। বিহু পাতিব খুজিছ পাত। বিহু বুলি তহঁতে অলপ ফূৰ্তি কৰিবি, সেইটো মই বেয়া পোৱা নাই। কিন্তু বোপাই এটা কথা ভাবি চাইছনে? গাঁওখনত থকা আন 10 ঘৰৰ কথা ভাবি চাইছনে এবাৰ? হাজিৰা কৰা সেই মহেশ কাইটিৰ কথা। সেই মহেশ কাইটি তহঁতৰ এই চান্দা কেনেকৈ দিব? ৰাস্তাই ঘাটে বাটৰ মানুহক ৰখাই বিহুৰ নামত চান্দা তুলি হাৰাশাস্তি কৰাটো ভাল হৈছে জানো? বিহুৰ সেই আনন্দৰ মুহূৰ্ত হেৰুৱাই নেপেলাবি ঘুটু। তহঁত ডেকাবোৰৰ হাততে এতিয়া আমাৰ অসমীয়া জাতিৰ সন্মান। বুজিলোঁ খুৰা, মই ভালকৈ বুজি পালোঁ। মইতো বুজিলোঁ, আপোনালোকে বুজিলেনে? আপোনালোকে কি ভাবে? আমি বাৰু আমাৰ বাপতিসাহোন বিহুটিক ধনৰ তোলাচনীৰে জুখি পেলাইছোঁ নেকি? ক'ৰবাত হেৰাই পেলাইছোঁ নেকি বসন্তৰ সেই ৰং? আৰু বসন্তৰ সেই ধেমালিবোৰ কোনোবাখিনিত আমাৰ বিহুটিক বিকৃত কৰি পেলাইছোঁ নেকি? এতিয়া মই ভালকৈ বুজি পাইছোঁ। আশা কৰোঁ আপুনি বুজি পাইছে। বিবেচনা কৰাৰ দায়িত্ব এতিয়া আপোনাৰ।